নমস্কাৰ। সকলোকে সাদৰ সম্ভাষণ জনাই মই ৰঞ্জনা পাঠকে সুৰুজৰ দিশে একোজ গোটৰ আজিৰ চুটি গল্প পাঠ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজিৰ গল্প পাঠ অনুষ্ঠানত মই লৈ আহিছোঁ গল্পকাৰ ৰম্ভা দেৱীৰ এটি চুটি গল্প। আজিৰ গল্পটিৰ শিৰোনাম এজাক ধুমুহা। আহকচোন বন্ধুসকল, আমি গল্পটিলৈ আগবাঢ়ো। থলিত খা হৈ যোৱা জীৱনটোৰ কথা ভাবি তাই দুঃস্বপ্নবোৰ জাৰি জোকাৰি পেলাই নতুনকৈ সজাইছিল এটা জীৱন। স্মৃতিবোৰ ৰোমন্থন কৰিব পাৰি প্ৰতি পদে পদে কষ্ট সহিষ্ণুতা দুখৰ বোজা। ফৰকাৰ হৈছিল গোমা আকাশখন, আকাশী তৰা। তাই কি নাছিল? ৰূপে যৌৱনে এটা আনন্দ ভৰা মন। সময়ে যেন তাইক বৰকৈ কোবালে। আগলাটি কলপাতত মেৰিয়াই থোৱা সুকুমল অন্তৰত এটা টুকুৰা চৰাইৰ বাহ আটোমটোকাৰিকৈ সজাইছিল। নিয়তে যেন বাৰে বাৰে ভাগে, তাইও বাৰে বাৰে সাজে। সেই দিনবোৰ তাইৰ বাবে নোহোৱা হওক, কালৰ গৰ্ভত লুপ্ত যাওক। জীৱন বৰ অনুপম। আকাশৰ জিলিকি থকা তৰাৰ দৰে তাইও বিচাৰিছিল 10 জন, 100 জন, 1000 জনৰ মাজত তাইৰ নাম উজ্জ্বল হওক, ৰৈ যাওক সময়ৰ বালিৰ খোজত। ধুমুহাজাকে টচ টচ নকৰাহেঁতেন তাই হয়তো ইমান দূৰলৈ খোজকাঢ়ি আহিবই নোৱাৰিলেহেঁতেন। এতিয়া তাই ভাগৰি নপৰে। শক্তিশালত জিকি অভিশপ্ত জীৱনটো নতুনকৈ উদিত হোৱা পুৱাৰ পৃথিৱীখন চাব বিচাৰে। পুনৰ এইবাৰ ভাগ্যই কি কৰে বা? ভাগ্য কি? নিজে ৰোপণ কৰা খেতিডৰাত ফুল ফলেৰে জাতিষ্কা কৰিব বিচাৰিছিল। অহেতুক কিছুমান মানসিক যাতনা তড়িৎ গতিৰে পাৰ হৈছিল। এৰা জীৱনৰ মাথুৰিহনা উজ্জ্বল নয়নসিক্ত নিয়ৰত দুভৰি খোজ কেনেকৈ যে পিছল খালে। ফুল যদি হোৱাই নাই তেন্তে ইমান স্বাৰ্থপৰতা কিয়? কাৰ হাঁহি কাৰ কান্দোন? ৰক্ত পিপাসু এজাক বলিয়া মহ। তেজৰ সোৱাদ বৰ ৰসাল যে। দূৰণিত সেয়া মন্দিৰৰ ঘণ্টা। সন্ধ্যাৰ আকাশত এজাক জোনাকী পৰুৱা। তাই খেপিয়াই ফুৰিব নালাগে শীতল পৰশ। চাইৰঙী কাপোৰ সাজত নিৰ্ভেজাল মৰমৰ সৌগন্ধময়। তাইৰ মনটো যে হাঁহি ভৰা জোনবাইজনীলৈ চাই কেতিয়াও আমনি নালাগে। তাই যেন মিঠিদালি পাতে এমুকুৰা হাঁহিৰে। এটা বিষাদ ভৰা আমনিদায়ক, এটা মিঠা হাঁহি সুৰৰ লহৰৰ ধ্বনি, য'ত তাই নিৰৱহীন নিদ্ৰাহীন অৱচেতন মনক জাগ্ৰত কৰিছিল। তাইৰ সীতাৰ দৰে ৰামচন্দ্ৰক পাবলৈ বিচাৰিছিল। কিমান কষ্টত দিনবোৰ অতিবাহিত হৈছিল সেয়া সীতাইহে জানে। যুগে যুগে নাৰীয়েই মহান। কিন্তু প্ৰজাৰ মাইকী মানুহবোৰে সুধিছিল, ৰাৱণ দেখিবলৈ কেনেকুৱা? তেতিয়া মাটিতেই ছবি আঁকি দেখুৱাইছিল, মচি দিবলৈ থাকিল। সেই সময়তে ৰামচন্দ্ৰ আহি দেখা পালে। ধুবাৰ কথাও শুনি পুনৰ বনবাস। সীতায়ো জনমে জনমে ৰামচন্দ্ৰকেই চিন্তি আছিল। সন্তানক লৈ কঠোৰ তপ জপ বনবাসী সীতা, তেন্তে ভুল ক'ত? ধুমুহাজাক পাৰ হৈ যোৱাৰ পাছত এতিয়া তাই সপোন দেখিব শিকাইছিল। যি সপোনে আনি দিব তাইলৈ এটা প্ৰজ্ঞালভা প্ৰেমৰ জীয়াই থকা শক্তি, স্থিতপক্ষ লুইদৰে বৈ যাব অনাদিলৈ। হঠাৎ আকাশী তৰালৈ এটা ফোন কল আহিল। সপোনবোৰ কৰ্পূৰৰ দৰে উৰি গৈছিল। ওচৰৰ জানকী খুৰীয়ে মাতিছে, আহচোন, কোনে ফোন কৰি আছে মই নাজানো, বেগাই আহ। আকাশী তৰাই ততালিকৈ ফোনটো ৰিচিভ কৰিলে। হেল্ল', হেল্ল', কোনে কৈছে? দূৰভাষৰ আনটো মূৰৰ পৰা ভাহি আহিল,
এই নম্বৰটো আকাশী বৰুৱাৰ নহয়নে? তাই তপৰাই মাত দিলে। হয় হয়। সেইফালৰ পৰা ক'লে, আপুনি বেগাই আহক, অমুক নম্বৰ স্কুটিখনে এটা ডিভাইডাৰত খুন্দা মাৰিছে। এই নম্বৰটো পাই ফোন কৰিলোঁ, ক্ষমা কৰিব। আকাশী তৰাৰ মূৰটো আচন্দ্ৰাই আনিলে। কি কৰিব, কাক ক'ব ভাবিবই নোৱাৰিলে। জানকী খুৰীয়ে মূৰত পানী ঢালি থকাত সম্বিত ঘূৰাই পালে। আশী সূতা চাদৰ দুখন বেচিবলৈ থৈ দিছে। সুমিত্ৰা পেহীয়ে নিয়াৰ কথা আছিল। পানী দি থকা জানকী পেহীয়ে, ঐ মৰতী, কি হৈছেনো নকলি কেলে? মই দেখোন একোকে নাজানিলোঁ। কোনোমতে নিজক স্থিৰ কৰি উৎকণ্ঠাৰে পদপথেৰে দৌৰিছে মুকুল পেহাৰ ঘৰলৈ। গাঁৱৰ আনটো মূৰত সিহঁতৰ ঘৰ। মাত্ৰ তাইক এতিয়া গাড়ীৰ ভাড়াটো লাগে। দৌৰিছে, কেৱল দৌৰিছে, মেখেলা উজাই মাথো আগলৈ। বন্ধুসকল, এয়া আছিল আমাৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানৰ চুটিগল্পটি। আজিৰ চুটিগল্প এজাক ধুমুহা শুনি আপোনালোকে কেনে পালে আমাক জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট বক্সত। আপোনালোকৰ উৎসাহিত মন্তব্যৰ বাবে আমি সদায় অপেক্ষাৰত। অহাবাৰ পুনৰ এটি চুটিগল্প আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই ৰঞ্জনা পাঠকে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।